वेलकम बैक टू माय निউজ চেনেল ভক্ত ব্লগ। কেইদিনমান আগতে মই অনলাইন বাজাৰত গৈছিলোঁ, বহুত ভিডিঅ' চালে। আজি অলপ মই ঘূৰিব যাওঁ, কাম ঠাই হৈ গ'ল, এতিয়া ঘূৰিব যাওঁ বলক। আৰু মোক এটা আৰ্ট বনাই দিছিলে, মোৰ এটা মানে কাষ্টমাৰ হয়, পাছত লিঅ'ত চিনাকি হৈছে, তো সেইটো আপোনাক দেখাম কি আৰ্ট বনাই দিছে। তাৰপিছত এতিয়া মই যাওঁ বলক ঘূৰিব। চাইড দিয়ে আহিব লগা হ'ল, মানে ফ'ৰ লেন বনাইছে, আপোনালোকে গমে পায়। এইটো ৰাস্তাটো এনেকুৱা, আমাৰ লগৰ ঘৰটো হ'লে এইটো এতিয়া ৱেইট কৰি আছে। ময়ো যাওঁ এতিয়া, এয়া আগত আছে তাতে ঠিক আছে। আৰু ৱেডাৰটো চাওক আপোনালোকে, অ' মাই গড, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে দেখিলে ক'ব, মানে দেখক, অলপ এনজয় কৰক। এয়া তাইও ভিডিঅ' বনাই যাই আছে, এতিয়া দেখিবলৈ পাৰিছে ধুনীয়া ভিডিঅ' বনাই যাই আছে। দুটাই লগৰে হয়, মই ৰখি দিলোঁ। এয়া আছে আমাৰ এই এয়া ছাবস্ক্ৰাইব নকৰিব কৈ আছে। এতিয়া 1K হোৱা নাই, 1K হৈ গ'লে মই নিশ্চয় দি দিম গিভআৱেটো। এতিয়া যাওঁ বলক ঘূৰিবলৈ, নে কি কোৱা? বলক। ৱেডাৰটোৰ লগতো মানুহবোৰক দেখিবলৈ পাইছে, বহুত মানুহ ইয়াতে ফটো উঠি আছে, কোনোবা আৰু কোনোবা এনে হাৱা খাই আছে। তো বহুত ধুনীয়া ঠাই এইটো। মোকতো এৰি থৈ গ'লে তাতে বহুত দূৰ যাই পালে, তো এই মোৰ কাৰণে ই আছে। আৰু ভাই ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে নিশ্চয় আহিব। আৰু গোৱালপাৰাত থকা বহুতো এনেকুৱা ঘূৰিবলৈ ঠাই আছে, ডাংচাপাৰা, উপদ্বী, বহুতো ঠাই আছে। তো আপোনালোকে আহিব। ৰখি দি কিনে এয়া আনাৰস খাম। এইটো কি বস্তু? এয়া মাটি কঁঠাল। এয়া আমাৰ দাদা এজনে কাটি আছে। এয়া লোকেশ্যন যাই নাপাওঁতে আমাৰ ইয়াৰ মতি ভাইয়া আগত আগত পেট পূজা। তো লোকেশ্যন অলপ দূৰ, বেছি দূৰ নহয় আমাৰ ঘৰৰ, মানে আমাৰ ইয়াতে আছোঁ, অলপ ৰখি দিলোঁ, আনাৰস চানাৰস খাই লওঁ। তুমি কি খাবা? লাজ কৰি আছে নেকি? দাদাই ইমান ধুনীয়াকৈ কাটি দি আছে, দাদাই দেখিবলৈ পাৰিছে। তো আমি খাবাকে খাই দিওঁ, খাই দি কিনে আপোনাক লোকেশ্যন লৈ যাওঁ। তাত দি দিলে এই আমাৰে ইয়া ষ্টাৰ্ট দি দিলে। লোকেশ্যনটো কৈ দিয়ে এবাৰ। আপুনি গোৱালপাৰা ফালৰ পৰা আহোঁতে নৰনাৰায়ণ ব্ৰিজ পাৰ হৈ গাড়ীখিনি কৈ দিয়ে, গাড়ীখিনি মই কৈ দি আছোঁ। নৰনাৰায়ণ ব্ৰিজ পাৰ হৈ কিনে এটা ৰেষ্ট হাউচ টাইপৰ এটা আছে ইয়াত, আপোনালোকে দেখিবলৈ পাৰিছে। ৰেষ্ট হাউচ নাই কিবা, যিয়ে নহওক কিবা এটা আছে, পুলিচ চেকপোষ্ট এটা আছে, তাতে এটা দাদাই দোকান দিছে সৰুকৈ, এই সৰুকৈ দোকান দি দিছে। তো ইয়াৰ পৰা ময়ো খাই লওঁ শাক মছলা দি কিনে। এইটো হ'ল পঞ্চায়ত ব্ৰিজ পাৰ হৈ কিনে ইউটিউব আপোনালোকে দেখক, এনেকুৱা ধুনীয়া লজিষ্টিক পাৰ্কত যাম আমি এতিয়া। তো লোকেশ্যনটো মই চিনি নাপাওঁ, আমাৰ ফ্ৰেণ্ডজন চিনি পায় আৰু ফ্ৰেণ্ডজনী চিনি পায়। মইতো ইপিনে বেছি নাহোঁ, তাই ইপিনে আহে বাছ উঠিবলৈ, এটা লাষ্টটো তো সেইখিনি তাই আহে। তো কোন দিবা লোকেশ্যনটো ময়ো নাজানো ভালকৈ। তো এতিয়া যাই আছোঁ জানো, তো ফ'ল' কৰি থাকোঁ এটাৰ লগত, ফ'ল'। এতিয়া গোৱালপাৰা পিনৰ পৰা আহিলে লেফ্ট চাইড ল'ব লাগিব, চব্জি বজাৰৰ মাজেৰে যাব লাগিব। এইটো ৰাস্তাতেদি চব্জি বজাৰ, কি বজাৰ, এইটো কাবাইতাৰী মেইন বজাৰ নহয়, এইটো এনে মাৰ্কেট হয়, জুগিঘোপা বুলি কয়। জুগিঘোপা ন কাবাইতাৰী কয়, মই ভালকৈ নাজানো। মোৰ আগৰ পৰা কনফিউজন, মানে বহুতবাৰ আহিছোঁ, কিন্তু বাট কনফিউজন কোনখিনি ঠাই কোনখিনি কয়। জুগিঘোপা এইখিনিয়ে চাগে, তো জুগিঘোপা পাই গৈছোঁ। তো তাৰপৰা ৰাইট চাইড ৰাস্তাবোৰ অলপ ভাল নহয়। লোকেশ্যন ভুল হৈ গ'ল, এয়া দেখিবলৈ পাৰিছে। ৰাস্তাটো হ'ল এইপিনেদি, মাল্টি মণ্ডল লজিষ্টিক পাৰ্ক জুগিঘোপা। এনে আহিলোঁ ঘূৰিবলৈ, ইমান ডাঙৰ আপোনালোকে দেখিবলৈ পাৰিছে।
পাৰ্কত আহি কেনে আমাৰ পপত হৈ গ'ল, এইটো পপতটো হৈ গ'ল এনেকুৱা, ইয়াতে সোমাব দিছে কিন্তু বাট ইয়াতে হোৱা নাই একো, তো বেকাৰ আহি গ'লোঁ আমি। ইয়াত দেখিবলৈ পাৰিছে ইয়াৰ হালত দেখিবলৈ পাৰিছে হালত। মানে গাইজ কি ক'ম আৰু বহুত এক্সপেক্টেশ্যন লৈ আহিছিলোঁ, ধোৱা হৈ গ'ল। এটা ভাই লগ পালোঁ, ভাইটো অলপ উলি দেখাই আছে, চাব পাৰে এই দেখিব পাৰিছে কেনেকুৱা। এইটো একদম চিনাকি ভাই হয়, একদম উলি মাৰি আছে MT-15, ধুনীয়া উলি মাৰে। তাৰমানে গাড়ী মেকানিক্স তো সেইকাৰণে তাই জানে উলি কেনেকৈ মাৰিব লাগে। তো কেনেকুৱা লাগিলে আপোনালোকে দেখাব, আৰু এবাৰ মাৰি আছে আপোনালোকে চাব, চাওক আৰু এবাৰ মাৰিব। ময়ো ইয়াৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, ইয়াৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম। এই বহুত ধুনীয়া উলি মাৰে, বাইক পূৰা ৰেচিং কৰিবলৈ বিচাৰিলে ইয়াৰ লগত কৰিব পাৰে। এই ধুনীয়া ৰেচিং কৰে, ধুনীয়া। তো এতিয়া যাই আছোঁ ঘৰত, তাক লগ পালোঁ। এইটো ক্লিপটো আপোনালোকে চাব। মোৰ এটা ড্ৰয়িং এটা বনাব দিছিলে এটা কাষ্টমাৰক মোৰ, তো এইটো ড্ৰয়িংটো এই দাদাৰ দোকানত থৈ দিছে মোবাইল কেয়াৰত। তো এইটো বস্তুটো মই লওঁ এতিয়া, আপোনাকো দেখাইছোঁ কেনেকুৱা বস্তু এইটো পেকেটটো এনেকৈ দিছে। এয়া ফ্ৰম গুৱাহাটী লিখি দিছে, এইটো দেখিবলৈ পাৰিছে এইটো। তো এতিয়া এইটো আনবক্সিং কৰোঁ, আপোনালোকৰ লগত দেখাওঁ। পানী দিছে, আপোনালোকে দেখিবলৈ পাৰিছে কি বস্তু হয় এইটো, আপোনালোকক দেখাইছোঁ। এইটো বনাই দিছে, দিছ ইজ মি। এইটো আপোনালোকে দেখিবলৈ পাৰিছে কি বস্তু হয় এইটো।